কৃষ্ণ কৃষ্ণ ভাৱ বান্ধৱ তয় মাতৃসকল বন্ধু বান্ধৱীসকল নমস্কাৰ। শ্ৰীমদ ভাগৱত মহাপুৰাণৰ তৃতীয় স্কন্ধৰ পৰা শ্ৰীকৃষ্ণ লীলা কথাৰ পৰৱৰ্তী কীৰ্তন ভাগ আগবঢ়াইছোঁ। জয় গুৰু শংকৰ, জয় গুৰু মাধৱ, জয় শ্ৰীকৃষ্ণ। কৃষ্ণৰ পৰম নিৰ্মল চৰিত্ৰ কথাৰ জয়ত প্ৰকাশ গংগা আদি কৰি যত তীৰ্থ আছে তৈতে হে কৰে নিবাস তৈতে হে কৰে নিবাস। কৃষ্ণৰ পৰম নিৰ্মল চৰিত্ৰৰ কথা য'ত গুণগান হয়, শ্ৰৱণ কীৰ্তন হয়, ততেই সকলো পবিত্ৰ তীৰ্থবিলাক আহি একগোট হৈ বুলি গংগা আদি কৰি নানা ধৰণৰ যিসকল আমাৰ পবিত্ৰ তীৰ্থ আছে সেই তীৰ্থবিলাক সেই একান্ত মানে শ্ৰৱণ কীৰ্তন কৰা জেগাতেই তেওঁলোক আহি থূপ খায় বুলি কৈছে। তাৰ মানে কথাটো হ'ল, যদি একান্ত মানে শ্ৰৱণ কীৰ্তন কৰা হয়, ঈশ্বৰৰ ভকতি কৰি ভকতি পথত অগ্ৰসৰ হ'লে নানা ধৰণৰ তীৰ্থ জগত গৈ স্নান কৰাৰ কোনো আৱশ্যকতা নাই বুলি কৈছে। কিন্তু তীৰ্থস্থানততো আমি যাওঁৱেই, নিশ্চয় আমাৰ আধ্যাত্মিকতাৰ ফালে অগ্ৰসৰ হোৱাৰ কাৰণে এটা ধনাত্মক প্ৰেৰণা পোৱা যায়, সেইকাৰণে তীৰ্থস্থানলৈ মানুহে যায়। কিন্তু ইয়াৰ কথাটো বেলেগ। একান্ত মানে যিসকলে ঈশ্বৰৰ ভজনা কৰে তেওঁলোকৰ কাৰণে তীৰ্থজললৈ তীৰ্থৰ ভ্ৰমণ কৰাৰ কোনো আৱশ্যকতা নাই বুলি কৈছে। তেতিয়াহ'লে কিন্তু একান্ত ভকত হ'ব লাগিব, তেতিয়াহে কৃষ্ণ। ইয়াৰ পিছতে দুলৰীত আছে দ্বিতীৰ মদন পীড়া। কশ্যপ মুনিয়ে যেতিয়া সন্ধ্যা কালত ঈশ্বৰৰ পূজন কৰি আছিলে, তেতিয়া তেওঁৰ পত্নী দ্বিতীয়ে খুব সুন্দৰকৈ শৃংগাৰ কৰি কামাতুৰা হৈ তেওঁৰ মদনৰ পীড়াৰ পৰা ৰক্ষা কৰিবলৈ, পৰিত্ৰাণ দিবলৈ বা তন্মিলনৰ কাৰণে তেওঁক অনুৰোধ কৰিলেগৈ, অনুনয় বিনয় কৰিলেগৈ। তাৰপিছত কি হৈছে শুনো আহক। দুলৰী দ্বিতীৰ মদন পীড়া। কামাতুৰা দিতি হতি কশ্যপত নিগদতি শুনিউক মুহুৰ বচন তোমাৰ নিমিত্তে পুনু কৰে ধৰি পুষ্প ধনু প্ৰহাৰণতে আশয় মদন তৰুণ কদলী প্ৰায় যেন মত্ত গজৰাই দান্ত ভিৰি কৰয় প্ৰহাৰ মই দুখিনী কাতি সেহি মতে ৰতিপতি পঞ্চবান হানে বাৰম্বাৰ পুত্ৰ দেখি হতি নিৰ সম্পত্তি দেখি আনিত আৰু তাতে গাৱে দেই জুই এহি জানি কৰা দয়া কামাগ্নিক জুৰাইয়া কৃপা কৰিবাক যোগ্য হুই। সতিনীৰ পুত্ৰসকলক দেখি মোৰ মনত জুই জ্বলিছে, গতিকে তুমি মোক আজি এই মদনৰ যিটো পীড়া, সেই মদনৰ পীড়াকো উপশম কৰা আৰু লগতে মোক পুত্ৰ প্ৰদান কৰা, পুত্ৰ সন্তান মোক প্ৰদান কৰা বুলি কৈছে। অ ৰামে কৃষ্ণ। অস্বামী হনতে পুত্ৰ ছয় যিটো ভাগ্যৱতী পাই অহিত যখে জগত ভৰয় তজু সম স্বামী পাই তভু যাৰ পুত্ৰ নাই হিতু নাৰী নিষ্ফলে জীয়। স্বামীৰ সতে থাকি বিবাহ পাশত আবদ্ধ হয় যে স্বামীৰ পৰা পুত্ৰৰ সন্তান লাভ কৰে বা সন্তান লাভ কৰে, তেওঁলোকৰ যশস্যা গোটেই জগত
ভৰি যায় বুলি কৈছে। আৰু তোমাৰ লেখীয়া স্বামী পোৱাৰ পিছতো যাৰ পুত্ৰ নাই, তেনেহ'লে সেইজনী পত্নী নিষ্ফলেহে, অথলে তেওঁৰ জীৱনটো নাশ হৈ যায় বুলি কৈছে। তেওঁৰ জীৱন নিষ্ফল হয়, তেওঁ এনেহে জীয়াই থাকে। আৰু শুনি অকনাথ কহু মই পৰমাৰ্থ, যেন পূৰ্ব কথা শুই আছে। আমাহাৰ কন্যা কালে পিতৃ মাতৃ কৌতূহলে, গাঁৱে গাঁৱে পুষিলন তপাছে। আমাৰ কন্যা কালৰ দিনত পিতৃ মাতৃ আমাক সকলোকে সুধিছিলে, মানে তেওঁলোক বহুত কেইজনী আছিল বাই ভনী। পিতৃ মাতৃয়ে তেওঁলোকক সুধিলে যেতিয়া তেওঁলোক যৌৱন প্ৰাপ্ত হৈছিলে। শুনিও দুহিতা লোক স্বৰূপ কহিও মুত, কাকতেৱে কৰে বাহা, কাকতেৱে বৰে বাহা পতি। আমাৰ জানিয়া ভাও হৰিষিত হইয়া গাঁও, তোমাত দিলন তম হামতি। তোমালোকে কাক কাক বিবাহ কৰিব খুজিছা, কাৰ সৈতে তোমালোকৰ মন আছে বুলি আমাক পিতৃ মাতৃ আমাৰ বাই ভনী সকলোকে প্ৰত্যেকজনীকে সুধিছিলে। মই তেতিয়া তোমাৰ কথা কৈছিলো বুলি কৈছে। ৰাম তজুৰ ৰূপ গুণগণ শুনি তিৰংগ মন, মহাস্নেহে ভজিলো তোমাক। হেন জানি প্ৰাণনাথ বিষম কৰিবে তজু, উচিত নহিকে আমাক। তোমাৰ ৰূপ গুণ দেখি শুনি মহাৰংগে মই তোমাক স্বামী বৰণ কৰিছিলো। আৰু তুমি যদি এইবিলাক কথা জনাৰ পিছতো যদি তুমি মোৰ সৈতে এনেকুৱা ধৰণৰ অনুচিত কৰা, তেনেহ'লে মোৰ জীৱনটো নিষ্ফল। আন সতিনীৰ পুত্ৰ দেখি মোৰ দহে গায়ে, তুমি কেনে নকৰা মন। যেন মনে বংশধৰ পুত্ৰ পাও ঋষিকৰ, হেন কাৰ্য কৰি যতন। আন সতিনী সকলৰ পুত্ৰ দেখি মোৰ গায়ে নসহা হৈছে। তুমি কিয় মন নকৰা, মোক পুত্ৰ দিবলৈ তুমি কিয় মন নকৰা? মই তোমাৰ পৰা এজন খুব সুন্দৰ অনুপম বিখ্যাত পুত্ৰ সন্তানৰ কামনা কৰিছো, তুমি মোৰ মনোবাঞ্ছা পূৰ্ণ কৰা বুলি দ্বিতীয়ে তেওঁৰ ওচৰত অনুনয় বিনয় কৰিছে। আর কত বিলোচন পুরিয়ুক মোর মন, কাম অগ্নি করিয়ুক নাশ। মহন্ত হবর ঠাই পাবে যত দুখী যাই, তার হবে কি যে অভিলাষ। গতিকে মোৰ কামনা তুমি পূৰ্ণ কৰা প্ৰভু। মহন্ত সকলৰ চৰণত যিসকল দুখী যায়, দুখৰ পৰা পৰিত্ৰাণ পাবলৈ সেই মহন্ত সকলে সেই দুখী সকলক মনোবাঞ্ছা পূৰ্ণ কৰে। ঠিক তেনেদৰেই মই দুখিনীক তুমি কৃপা কৰা। হিমতে কাম ভাবে দিতি হতি সেহি থাবে, বহুবিধ বোলন তপসন। ভাৰ্যাৰ বুজিয়া কাৰ্য বুলিলন তৰিষি ৰাজ, মহাধীৰ মৰিষি নন্দন। এনেধৰণে তেওঁ মদনত পীড়িত হৈ দিতি সতীয়ে নানা ধৰণৰ বাক্য ক'বলৈ ধৰিলে, কথা ক'বলৈ ধৰিলে কশ্যপ ঋষিক। আৰু কশ্যপ ঋষিয়ে সকলো কথা বুজি পায়। মহাধীৰ শান্ত মহন্ত কশ্যপ ঋষিয়ে তেওঁক ক'বলৈ ধৰিলে, বুজাবলৈ ধৰিছে। সন্ধ্যা বন সেৱাক লাগি ভাৰ্যাক প্ৰশংসিয়াতি, বোলনত শুনিও প্ৰাণেশ্বৰী। যত বাঞ্ছা কৰ তই সমস্তে সাধিব মই, স্থিৰ হৈয় চিন্তা পৰিহৰি। ভাৰ্যাৰে মনৰ কাম নসাধিবে কোনো জন,
জাত হনেতে ত্রিবর্গহী জয় পত্নী ভইলে দুখ সই অনায়েষে কৰে ক্ষয় যেন নাৱে সমুদ্ৰ তৰয়। তেওঁ সন্ধ্যাৰ পূজা কৰিবৰ বাবে ব্যস্ত আছিল। তেওঁ ভাৰ্যাক প্ৰশংসা কৰিলে সেইটো সময়তে, শুনা মোৰ প্ৰাণেশ্বৰী, তোমাৰ যিমানখিনি মনৰ কামনা বাসনা মই সকলো পূৰ্ণ কৰিম, তুমি চিন্তা কৰিব নালাগে। ভাৰ্যাৰ মনৰ কামনো কোন পতিয়ে পূৰা নকৰে, কাৰণ ভাৰ্যা নহ'লে তেওঁৰ জীৱনটো আগবঢ়াব নোৱাৰে। এনেকুৱা ধৰণে তেওঁৰ প্ৰশংসা কৰিছে। ভাৰ্যা ভৈল অৰ্ধকাই, ভাৰ্যা ভৈল অৰ্ধকাই, ইটো বেদ হবে গাই, কৃষ্ণ আত আৰু পুৰ কৰ্ম তাৰ, গৃহ চিন্তা পৰিহৰি ফুৰে লোক চিন্তা কৰি, তীৰ্থক্ষেত্ৰ কৰি ইয়া অপাৰ। তো ভাৰ্যা হল আধা, জীৱনৰ আধা কাই। ভাৰ্যাই হল স্বামীৰ আধা বুলি কৈছে। ভাৰ্যাৰ আধা আৰু স্বামীৰ আধা অংশ মিলিয়ে সংসাৰখন হয়, এনেকুৱা ধৰণৰ অৰ্থত কৈছে। গতিকে তোমাৰ মনৰ কামনা কোনে পূৰ্ণ নকৰিব? ভাৰ্যা নহ'লে গৃহৰ চিন্তা এৰি আমি তেনেধৰণে ইফালে সিফালে তীৰ্থত ঘূৰিবই নোৱাৰোঁ। ভাৰ্যাই ঘৰখন চলায়, ভাৰ্যাই স্বামীৰ আধা হয়, স্বামীৰ সকলো কৰ্মতেই সহযোগ দিয়ে। গতিকে ভাৰ্যা নহ'লে এই গৃহস্থলী জীৱনখন যে অসাৰ হয়, সেই কথাটো তেওঁ বুজাইছে। যাহাক আশ্রয় করি দুর্জয় ইন্দ্রিয় বৈরে, অলীলায় যিনি স্বামী তাক, গর্হর সাপিয়া পাখ বৈরিক করিয়া নাশ, যেন মহীপতি ৰাজা আক। যিবিলাক ৰজাসকলে যেনেকে শত্ৰু নাশ কৰিবলৈ শত্ৰুৰ দেশলৈ যায়, তাত আকৌ গড় পায়, মানে চাৰিওফালে সুৰক্ষা গড়। সেই সুৰক্ষা গড়বিলাককো কি কৰে, তেওঁলোকে নেওচি গৈ এই শত্ৰুৰ ওপৰত আক্ৰমণ কৰি শত্ৰুৰ ওপৰত বিজয় প্ৰাপ্ত কৰে। ঠিক তেনেধৰণেই তোমালোকে আমাৰ দুৰ্জয় শত্ৰু বৈৰী, যিসকল কামৰ বৈৰী, গতিকে সেইবিলাকক তোমালোকেতো আমাৰ উপশম কৰা। আমি তেনেধৰণেই আমি জীৱন যুঁজত আগবাঢ়িব পাৰোঁ। হেন নানা উপকাৰী তই মোৰ প্ৰাণেশ্বৰী, কি কহিব তজু উপকাৰ, যাৱে মই জীৱ মানে কৰো যদি সাৱধানে, তব তোৰ পূজা নাযায় ধাৰ। গতিকে তুমি ইমান উপকাৰী হোৱা মোৰ কাৰণে হে প্ৰাণেশ্বৰী, তোমাৰ মই কেনেধৰণে উপকাৰ খুজিম? মই জীয়াই থকা মানে মই জীয়াই থকা পৰ্যন্ত তোমাৰ যে উপকাৰ মই খুজিব নোৱাৰিম, ধাৰেই থাকি যাব। গতিকে তোমাৰ মনৰ কামনা মই কিয় পূৰ্ণ নকৰিম? তথাপিত শুভ নয় যেন মতে উপজয়, ইটো কাৰ্য সাধিব সময়, কিন্তু এইটো সন্ধ্যা কাল একো করবে নহে ভালো, আত্মাত্র ধৈর্য হইবি তয়। তোমার এই শুভ কর্ম তোমার মনোবাঞ্ছা মই পূর্ণ করিম, কিন্তু এইটো সন্ধ্যা কাল, এই সন্ধ্যা কালত কোনো কৰ্মই কৰিব নালাগে, কোনো কৰ্মই নিষেধ হয় কৰা। এই সন্ধ্যা কালত অশুভ হয় কাৰণে কোনো কৰ্মই কৰিব নালাগে বুলি কৈছে।